নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ মই মৰম অমৃতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৰম অমৃত এণ্টাৰটেইনমেণ্টলৈ। পিঠা খোৱা বৰনামঘৰৰ নাম ক'লে হয়তো চিনি নোপোৱা মানুহ খুব কম ওলাব, গতিকে সেই বৰনামঘৰত আঘোণৰ এসাঁজ মানে ন খোৱাৰ আয়োজন কৰিছে। গতিকে সৰ্বোচ্চ পিঠা খোৱা গাঁওখনে আহি আজি ন খাব, কেনেকৈ ৰাইজ একত্ৰিত হৈ ন খাব আৰু আমন্ত্ৰিত অতিথি সকলো আহিব। গতিকে ব'লক আমি আজি ন খাবলৈ যাওঁ। আজি এই 30 বছৰ ধৰি এই পৰম্পৰা চলি আছে। গতিকে ব'লক আমাৰ গাঁৱৰ পৰিৱেশটো দেখাওঁ আৰু একেলগে মিলি ন খাওঁ, ব'লক। তাৰ আগতে এটা কথা কওঁ, মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। গতিকে ব'লক আজি ন খোৱালৈ যাওঁ। প্ৰত্যেক বছৰৰ দৰে পিঠা খোৱা বৰনামঘৰে 30 বছৰ পালন কৰি আহিছে এই আঘোণৰ ন খোৱা এসাঁজ। গতিকে আজিও কোনো ব্যতিক্ৰম নহয়, একদম খুব সুন্দৰভাৱে একদম বিগেড মাছ আনিছে, সুন্দৰভাৱে একদম সকলোৱে আহি খাব। আৰু এয়া দেখিছে প্ৰথমটো বেচ বহিছে, সকলোৱে খুব সুন্দৰভাৱে আজি দুপৰীয়া সামগ্ৰী গ্ৰহণ কৰিব আৰু বহুতো আমন্ত্ৰিত অতিথি সকলোকে আমন্ত্ৰণ কৰা হৈছে। আৰু পিঠা খোৱা গাঁৱৰ বয়োজ্যেষ্ঠৰ পৰা আদি কৰি মহিলা বোৱাৰী সকলো আহিব। আজি ইয়াত 1000ৰ ওপৰ মানুহ হ'ব, গতিকে চাই থাকক ভিডিঅ'টো। আৰু এয়া দেখিছে ইটোৰ পিছত সিটো বেটছ এনেকৈ খাই খাই উঠি গৈ আছে আৰু খুব সুন্দৰভাৱে আজি এই ন খোৱাৰ মানে দুপৰীয়া আহাৰমুঠি সকলোৱে খুব সুন্দৰভাৱে গ্ৰহণ কৰিছে আৰু ভাল লাগিছে গাঁৱৰ এই পৰিৱেশ দেখি, মিলিজুলি এনেদৰে এসাঁজ খোৱাৰ বাবে। আৰু এইখন গাঁৱৰ বাসিন্দা হৈ মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এয়া দেখিছে পিঠা খোৱা গাঁৱৰ আটাইতকৈ বয়োজ্যেষ্ঠসকল দুপৰীয়া একদম ৰ'দৰ খুব ধুনীয়াকৈ বহি পেলাই বিগেড মাছৰ সোৱাদ খুব সুন্দৰভাৱে লৈছে বৰ দেউতা আইতা ককাসকলে। আৰু পিঠা খোৱা আটাইতকৈ বয়োজ্যেষ্ঠসকল তেখেতসকলেও আজি এই যি ন খোৱা পৰম্পৰাত অংশগ্ৰহণ কৰিছে। আৰু গতিকে ব'লকচোন আমি জানো পিঠা খোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতিৰ মুখেদি আজি এই ন খোৱাৰ কিছু কথা। মোৰ লগত আছে বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় জ্যোতিপ্ৰসাদ নাথ। জ্যোতিপ্ৰসাদ দা, প্ৰত্যেক বছৰে ন খোৱা আয়োজন কৰা হয়, আজি এনে কিমান মানুহ ইয়াত উপস্থিত হোৱাৰ আশংকা আছে? 2500 মানুহৰ আমি আশা কৰিছোঁ। 2500 মানুহে সমবেত হ'ব আৰু বিভিন্ন আলহী অতিথি সকলো মিলি 2500 মানুহ হ'ব। এনে কোনোবা আমন্ত্ৰিত অতিথি আছে আমাৰ বিভিন্ন গাঁওবিলাকৰ আমাৰ সন্মানীয় ব্যক্তিসকল আমি সকলোকে মাতিছোঁ। প্ৰতিখন প্ৰতিবেশী গাঁৱৰ ৰাইজৰ প্ৰতিনিধিসকল আহিব। পিঠা খোৱা বৰনামঘৰ যিহেতু এটা উল্লেখযোগ্য নামঘৰ আৰু এই নামঘৰত আমাৰ বিহুগুৰিৰ বিভিন্ন অঞ্চলৰ ৰাইজ আহি আজি সমবেত হ'বহি। লগতে অসম চৰকাৰৰ আমাৰ একমাত্ৰ মন্ত্ৰী তেজপুৰৰ পৰা প্ৰতিনিধিত্ব কৰা অশোক সিংহাল ডাঙৰীয়া আহিব বুলি তেওঁলোকে জনাইছে ইতিমধ্যে। সন্মানীয় উপায়ুক্ত মহোদয় তেখেত আহি আছে, আমাৰ সন্মানীয় বৰচলা সমষ্টিৰ বিধায়ক মহোদয় আহি আছে বুলি আমাক জনাইছে। গতিকে আমি সকলোকে আজি আমি আনন্দিত হৈছোঁ যে তেওঁলোক যদি আহে তেতিয়াহ'লে আমি সকলোৱে একেলগে বহি আনন্দিতভাৱে আমি এসাঁজ আঘোণৰ এসাঁজৰ সাক্ষী হৈ ৰ'ব। আৰু যিসকল শাৰীৰিক অসুস্থ লোক আমাৰ পিঠা খোৱা গাঁৱত আছে তেওঁলোকলৈ ইতিমধ্যে আমি ব্যৱস্থা কৰি তেওঁলোকলৈ পঠিয়াই দিছোঁ। তো গম পালে পিঠা খোৱাত প্ৰত্যেক বছৰে এনেকৈ নভোজ খোৱা হয় আৰু এইবাৰ অলপ ব্যতিক্ৰম হৈছে, কাৰণ বহুত মানুহ হৈছে ইয়াত পিঠা খোৱা গাঁৱত। আপোনালোকে দেখিব পাইছে গোটেইখিনি আছে। শেষলৈকে ভিডিঅ'টো চাই থাকক, মই দেখাই গৈ থাকিম। আৰু আজি এই নমুঠি গ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ কৰিছিলে শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ে। তেখেত বৰনামঘৰলৈ আহিছে আৰু তেখেতক খুব সুন্দৰভাৱে খোল তাল বজাই আদৰি লৈ গৈছে। আৰু এতিয়া এই বৰনামঘৰ কিবা কিবি অলপ চাব, পৰ্যবেক্ষণ কৰি পেলাই তেখেতেও আজি নমুঠি গ্ৰহণ কৰিব।
তাৰপিছত ঘৰত গৈ শুই থাকিমগৈ আৰু এতিয়া ভাতটো খাই লওঁ এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ